কবি এলেক্স ডি ফিগোৰ কবিতা। আৱিষ্কাৰৰ ইতিহাসত তুমি সৰ্বোত্তম আৱিষ্কাৰ, সভ্যতাৰ ৰোধকাচলি, নাম তোমাৰ কলম। সূৰ্য অভিমুখী দুৰ্গম বাটটো তুমি আমাৰ প্ৰধান অশ্বাৰোহী। কত ইতিহাসৰ ৰাজসাক্ষী তুমি, তোমাৰ বুকুতেই কত যে প্ৰেমৰ ইস্তাহাৰ। তুমি অভিধান, তুমি এই বিশ্বকোষ, তুমি হাৰে আছা বাবে পৃথিৱীখন চন্দায়িত হৈ আছে। সুৰ বাজিছে হৃদয়ে হৃদয়ে, তোমাৰ আঙুলিত ধৰিয়েই থিয় দঙা দিছিল পৃথিৱীৰ বুকুত হেজাৰ বিজাৰ প্ৰেমৰ শক্তিশালী গম্বুজ। দান্তেৰ ডিভাইন কমেডি তোমাৰ এই সৃষ্টি, তোমাৰ গুণতেই মহিমামণ্ডিত হৈছিল শেক্সপিয়েৰ, বাৰ্নাড শ্ব, শংকৰদেৱৰ দৰে কালজয়ী যুগজয়ী পুৰুষ। কালিদাস তোমাৰ মানস পুত্ৰ, ঠিক তেনেদৰে হোমাৰ, বাল্মীকি, ব্যাস, মাধৱদেৱ, বেজবৰুৱা, কেমু, ফ্ৰয়ড, ৰবি ঠাকুৰ, ভৱানন্দ দত্ত। সাহিত্যৰ ইতিহাসত অভিজ্ঞানম শকুন্তলম, গীতা, অষ্টলেন, প্লেগ, মা, ইউলিচিছ, কি যে অনবদ্য সংযোজন। সৃষ্টি তোমাৰ প্ৰেম, দৃষ্টি তোমাৰ দৰ্শন। মাৰণাস্ত্ৰবোৰে তোমাক ভয় কৰে, কাৰণ মাৰণাস্ত্ৰৰ বুকুত তুমি এই সৰ্বপ্ৰথম ঘৃণাক আৱিষ্কাৰ কৰিছা। ঘৃণা মেৰুদণ্ডহীন, যি কথা তুমি বাৰে বাৰে প্ৰমাণ কৰিছা ইতিহাসৰ বুকুত। তোমাৰ বিচাৰত মদগৰ্বী হিটলাৰ আজিও নৰকত, আৰু গান্ধী প্ৰতিজন বিবেকবান মানুহৰ হৃদয়ত। মাদাৰ টেৰেছাক আৰ্তজনৰ দ্বিতীয়গৰাকী নাইটিংগেল বুলি তুমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছা। বহু কবিতাৰ স্তৱক লিখিছা তুমি মানুহৰ বাবে। ঘৃণাৰ বুকুত প্ৰেমৰ সন্ধান তোমাৰ লক্ষ্য, অসীমলৈ তোমাৰ অবিৰত যাত্ৰা। তোমাৰ যাত্ৰাপথত হিটলাৰ, আইকমেন, সন্ত্ৰাসবাদ, মৌলবাদ কোনোৱে প্ৰতিবন্ধী হ'ব নোৱাৰে, কিয়নো তেওঁলোক শক্তিহীন। সত্য তোমাৰ পক্ষত, সূৰ্য তোমাৰ আৰাধ্য দেৱতা।